আজি ৰাতিপুৱা ভাগতে এটা নলগা কামত লাগিলোঁ। এয়া ভিনেগাৰ লৈছোঁ, তাতে লৈছোঁ 2 চামুচ বেকিং চ'ডা, তাৰপিছত লৈছোঁ অকণমান ডিছ ৱাশ্বাৰ জেল আৰু অকণমান পানী মিক্স কৰি এয়া মই কামটো হাতত লৈছোঁ। সেইটো হ'ল পাকঘৰৰ গ্ৰিলবোৰ চাফ কৰাত লাগিছোঁ। গোটেই তেল লাগি একেবাৰে লেতেৰা হৈ গৈছিলে। ৰাতিপুৱাৰ ভাতটো তেনেকৈয়ে গ'ল। আকৌ ব্ৰেকফাষ্টটো কৰিবলৈ আছিলে। ব্ৰেকফাষ্ট কৰি মেলি উঠি এয়া অকণমান ৰ'দত বহিছোঁ কমলা টেঙা খাওঁ বুলি কিনে। গা মূৰ ধুই উঠি ৰ'দত বহি কমলা টেঙা খোৱাৰ মজাই বেলেগ। অকলে বহি আছোঁ, কিনো ভাবি আছোঁ জানো এইখিনি সময়ত নাজানো, কিন্তু মানে ধুনীয়াকৈ কমলা টেঙা খালোঁ। তাৰপিছত লাঞ্চৰ কাৰণেও গ'লোঁ, লাঞ্চ খালোঁ মেলিলোঁ। এয়া গধূলি সময়ৰ দৃশ্য। আজি মানুহজনে ক'লে ভাত নাখায় সিহঁতেও, তো গতিকে মই এয়া মঞ্চুৰিয়ান বনালোঁ। ভেজ মঞ্চুৰিয়ান আৰু নুডলছ বনাইছিলোঁ। মই সম্পূৰ্ণ ৰেচিপি ভিডিঅ'টো নেক্সট এটা লং ব্লগত দিম, অলৰেডি শ্বুট কৰি থৈ দিছোঁ। যদি মই ভিডিঅ'টো ভাল পালোঁ তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিবা। বাই।